थांनाय 17 बोसोराव थामहिनबा हाग्रामा महिलारि बिथांनि खुंथायनि आमोलाव जाबायदि हिंसायारि जाथाय जादोंमोन बे जाथायखौ जों बावनो हानाय नङा। बे बाथ्राखौ बुंदों हितेश बसुमतारी बिथाङा। हितेश बसुमतारी बिथाङा बे समाव हाग्रामा महिलारि बिथांनि सायाव गोबां माने बाथ्रा बुंदों आरो हाग्रामा महिलारि बिथाङा जे गोबां माने गाबोन समफोर सरकार बायनायनि बाथ्रा बुंबाय थायो बेखौ लानानैबो बाथ्रा बुंदों एबा अजद एबा फिनजाथाय होनायखौ नुदों हितेश बसुमतारी बिथांखौ। थारैनो बे समाव हाग्रामा महिलारि बिथांखौ एबा हाग्रामा महिलारि बिथांनि खुंथायनि समाव गोबां माने हिंसायारि जाथाय जानाय बे जाथाय जानायफोरखौ लानानै बाथ्रा बुंदों हितेश बसुमतारी बिथाङा। जेराव मानास सेरफांनि मोनसे इउपिपिएल राजखान्थि दोलोनि मोनसे जगदान जानाय हाबाफारियाव बे मानास सेरफांनि जगदान जानाय हाबाफारियाव बाहागो लानायनि गेजेरजों जे हाग्रामानि आमोलाव मुस्लिम बर' आदिबासि बर'नि गेजेराव जा हिंसायारि जाथाय जादोंमोन बे जाथायखौ जों बावनानै थांनो हानाय नङा होननानै दाबि दैखांदों हितेश बसुमतारी बिथाङा। आरो हाग्रामानि बिपिएफ दोलोआ बिटिआरआवबो सरकार गैया, आसामावबो गैया, दिल्लीयावबो सरकार गैया आरो फैबाय थानाय समावबो माब्लाबाबो हाग्रामा महिलारि बिथाङा जे सरकार दानो हागोन बेयो मालाब्लाबो जानाय नङा होननानै बाथ्रा बुंदों हितेश बसुमतारी बिथाङा। दानिया फैदो बिदिब्ला थांनाय 17 बोसोरनि जाबायदि थासारि आरो दानि जा प्रमद बर'नि दैदेननाय इउपिपिएल सरकारनि थासारि जे गोजोन थासारिखौ जों अरायसम मदद होनांगौ होननानै माबायदि थांखिना बाथ्रा बुंदों जों हितेश बसुमतारी बिथांनि बे बिबुंथि होनायखौ जों आबुङै खोनासंदोना लादिनि। हाग्रामा महिलारि बिपिएफ दल सरकार नाय, অসমত নাই, কেন্দ্ৰত নাই আৰু আজি হি মানাস চেৰফাঙত এখেতসকল বা ইয়াত এখেতসকলৰ প্ৰতিনিধি নাই। এই গতিকে ৰাজ্যৰ উন্নয়ন কোনে কৰিব? চৰকাৰহে কৰিব। চৰকাৰৰ যোনে শাসনত থাকিব তেওঁসকলহে কৰিব। আজি সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিদেশী নিৰ্বাচন। তাৰ পিছতো অসম 1 বছৰ ধৰি ইউপিপিএল আৰু বিজেপি চৰকাৰ অসমত চৰকাৰ থাকিব। 1 বছৰ হোৱা নাই কেন্দ্ৰ চৰকাৰ গঠন হোৱা। আজি দুজন ধৰি সাংসদ মানে দিল্লী লোকসভা আৰু ৰাজ্যসভাত দুজন সাংসদ ইউপিপিএল দলৰ আছে। এই গতিকে সেই দল শক্তিশালী বুলি আমি ক'ব পাৰোঁ। বিগত দিনত আপোনালোকে বাই ইলেকশ্যনত দেখিছে লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত লোকসভা নিৰ্বাচনত বিপিএফ দলে হাৰিব লগা হৈছিল। আমাৰ প্ৰাৰ্থী আছিলে বিপিএফ দলৰ প্ৰাক্তন ডিপুটি চিফ খাম্ফা বৰগোহাঞি ডাঙৰীয়া আৰু তেনেকুৱা মানে বাই ইলেকশ্যন বিধানসভাৰ বাই ইলেকশ্যনত গোসাইগাঁও, তামোলপুৰ, ভবানীপুৰ আমি হেৰুৱাব লগা হৈছিল। সৌদিনা চিডলিত বাই ইলেকশ্যনতো হাৰি গ'ল। আৰু হাগ্ৰামাই ডাঙৰ কথা কয় যে বিপিএফ দলে পুনৰ শাসনত ঘূৰি আহিব। এতিয়া যোৱা বিধানসভা বাই ইলেকশ্যন যোৱা যিমানটা ইলেকশ্যন গ'ল ইয়াত এইটো প্ৰমাণ কৰিছে যে ইউপিপিএল দল শক্তিশালী দিনক দিনে বৃদ্ধি পাব ধৰিছে আৰু ৰাইজৰ সমৰ্থন বাঢ়ি আছে। এই গতিকে এই অঞ্চলৰ এটা সুস্থিৰ ৰাজনৈতিক আৰু উন্নয়নৰ কাৰণে উন্নয়নৰ স্বাৰ্থৰ কাৰণে আমি জাতি ধৰ্ম ভাষাৰ কথা নাভাবি ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ সন্মান মৰ্যাদা সহকাৰে সকলো ভাষা ধৰ্ম সকলোৰে নিজৰ সংস্কৃতি সকলোৰে লৈ আমি জীয়াই আছো। অন্যান্য দল বলা আপনার হীরা শৰণীয়া ডাঙৰীয়াৰ কথা ক'ব পাৰোঁ আৰু সেই অঞ্চলৰ পৰা মানাস চেৰফাং অতীন হাজং বুলি এজন আমাৰ ইয়াৰ পৰা জিকি গৈছিলে হীৰা শৰণীয়া নৱশৰণীয়া একেৰৰ নেতৃত্বত এই অঞ্চলত নিৰ্বাচন আহিলে কি হল এই বড়ো এই বেঙ্গলী এই মুসলমান জাতিবাদৰ ৰাজনীতি হিন্দু মুসলিম রাজনীতি
ধৰ্ম ৰাজনীতি সেইবিলাক আহি পৰে ইয়াৰ দ্বাৰা কি হ'ল আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ আমাৰ মাজত মানে এজনে আন এটা জাতি জনগোষ্ঠীক চাব এই ধৰণৰ পৰিস্থিতি ইমান এই অঞ্চলত মুছলমান আৰু বড়োৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হোৱাটো আমি সকলোৱে মনত আছে আদিবাসী বড়োৰ মাজত গোষ্ঠী সংঘৰ্ষ হোৱা সকলোৰে মনত ইয়াৰ দ্বাৰা আমি কি লাভ হ'ল কি পালে ৰাইজে আমাৰ বহুতো মানে জীৱন হেৰুৱাই গ'ল বহুতৰে জীৱন হা সম্পত্তি ধ্বংস হ'ল আমাৰ মাজত এটা জাতিয়ে আন জাতিক চাব নোৱাৰা সেই ধৰণৰ এটা পৰিৱেশ ইয়াৰ কাৰণে এইবোৰ দিন পৰিহাৰ কৰি বৰ্তমান যিটো ইউপিপিএল দলৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলিছে সেইটো দিনৰ পৰা আজি সেই অঞ্চলৰ কোনো আন্দোলন নাইবা উগ্ৰবাদ নাইবা কাৰোবাৰ দাবী ধমকি আমাৰ মাজৰ ভয় আশংকা এতিয়া নাইকিয়া হৈছে এইবোৰ আমি চিৰযোগামী কৰিব লাগিব সদায়ৰ কাৰণে আমি মানুহ হিচাপে শান্তিত থাকিব বিচাৰো উন্নয়ন বিচাৰো ভাল শিক্ষা পাওঁ আমাৰ ল'ৰা ছোৱালী ৰাস্তা ঘাট ভাল হওক অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ হওক আমি তাকে আশা কৰোঁ গতিকে মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই আমাৰ চিফ ডাঙৰীয়া আহি পাব গতিকে মই আশা কৰিছোঁ আপোনালোকৰ আজি যোগদানে আৰু আমাক দুগুণে উৎসাহিত কৰিব এইখিনি মই আশা ৰাখি পেলাই সকলোৰে পুনৰাই ধন্যবাদ যাচি মই বক্তব্য সামৰিছোঁ ধন্যবাদ